दोस्तों, मैं हूं लोहित। आप लोगों को स्वागत करता हूं मेरा यूट्यूब चैनल क्रेजी ए टू जेड लोहित पे। आज हम जा रहा है मेरा पानी पूजा देखने के लिए। पूजा पे आप लोगों को क्या क्या देखने को मिलेगा सब कुछ दिखाएंगे। अभी हम चलते हैं पूजा पे और देखते हैं वहां पर क्या क्या देखने को मिलेगा नाइट में। फाइनली हम पहुंच गए हैं मेरा पानी दुर्गा पूजा। पहले आप लोगों को दिखाएंगे पूजा का जो मंडप, और मंडप दिखाते हुए आप लोगों को और बाकी मेला पे क्या क्या देखने को मिलेगा सब कुछ आप लोगों को दिखाएंगे। आप लोग वीडियो संपूर्ण देखते रहिए। এতিয়া আমি পূজাৰ মণ্ডপৰ ভিতৰলৈ সোমাই গৈছোঁ। সোমাই যাওঁ আৰু লগতে আপোনালোককো দেখাওঁ যে মণ্ডপটো কেনেধৰণে ডেকোৰেশ্যন কৰিছে। সব কেনেদৰে ডেকোৰেশ্যন কৰিছে। ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ, আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু গৈ এতিয়া আমি পাবলৈ হৈছে পূজাৰ দেৱী য'ত হৈছে, আৰু তাৰ ডেকোৰেশ্যনটো চাওক। আপোনালোকে ভাল লাগিলে লাইক কৰিব। এয়া দেখিছে পূজাৰ য'ত দেৱী ৰখা হৈছে, দেৱীৰ ডেকোৰেশ্যন কৰিছে এনেধৰণে। ইয়াতে চবে সেৱা কৰিছে। তাৰপিছত দেখিছে ইয়াত যিখন পূজাৰ মেলাৰ ভিতৰত চাওক মানুহৰ ভিৰ চাওক। আৰু এই দুটামান ল'ৰাই কাজিয়া লাগিবলৈ বিচাৰিছে। এনেকুৱা কৰিব নালাগে আচলতে। এয়া চাওক মেলাত কিমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে চাওক। ইয়াত দেখিছে জেলেপি, ঘুগুনি সকলোবিলাক ওলাইছে। তাৰপিছত ইয়াত চব পুতলা ওলাইছে, ফুটবল ওলাইছে, আৰু বহুত কিবা কিবি বন্দুক ইত্যাদি কৰি গাড়ী মটৰৰ পৰা ধৰি সকলোবিলাক প্লাষ্টিকৰ বস্তু। এইবিলাক চাই যাওক। এয়া দেখিছে কাপ প্লেট কিমান ধুনীয়া ধুনীয়াকৈ সজাই গৈ থৈছে। আৰু এইফালে দেখিছে এইবিলাক কাঠৰ ঘড়ী কিমান ধুনীয়াকৈ সজাই থৈছে। আপোনালোকক মেলা দেখুৱালোঁ, কিমান ধুনীয়া ধুনীয়া